So hey guys, welcome back to my YouTube channel Travel with Famous. तो मैं पिंकन शर्मा आज यार तुम्हारा तो बहुत दिन मैंने बहुत दिन वीडियो रिकॉर्ड करने से और बिजी है से तो इतना अलग मन दिन टाइम पाइছো तो वीडियो एडिट কৰি আছে আৰু ভিডিও বনাই আছো তো আজি যাব লৈছো মই বাহঁতৰ ঘৰত মানে বৰ্তমান তো বলা আমি ভিডিওটো আৰম্ভ কৰো আপোনালোকে ভিডিওটো চাই দিয়ক তো বলা मैं मैंने बर्तमान इतना इमान এটা ভিডিও কৰিব পৰা নাই কাৰণ মা আছে তোৰ লগত তো মা দেখিলে মানে অলপমান ভয় কৰে যেহেতু মোৰ হেলমেটৰ মাউন্ট না তো মই হাতেদিয়ে কৰিব লগা হৈছে কাৰণ এখন হাতেৰে গাড়ী চলাই আহিছো তো মানে মাক এতিয়া মই মামাহঁতৰ ঘৰত থম মামাহঁতৰ ঘৰত থৈ পেলাই মই এতিয়া বাহঁতৰ ঘৰত মাক মামাহঁতৰ ঘৰত নামালে দিয়াৰ পিছত মই ভালকৈ ভিডিও কৰিব পাৰিম আৰু তেতিয়ালৈকে আপোনাৰ ভিডিওটো চাই থাকক শেষলৈকে তো বলক ভিডিওটো আপোনাৰ শেষলৈকে চাই থাকক মানে মাক মামাহঁতৰ ঘৰত থৈ দিলোঁ এতিয়া মানে যাম মই বাহঁতৰ ঘৰলৈ তো এইখন মই এতিয়া বৰ্তমান আছোঁ কিন্দুকুছি চকত তো কিন্দুকুছিৰ পৰা এতিয়া মই যাম ক'লৈকে ভিডিঅ'টো চাই থাকিলে গম পাব তো বলক আপোনাৰ ভিডিঅ'টো চাই দিয়ক মই নদীৰ পাৰে যাম ডাইৰেক্ট ফালে তো যাতে আপোনাৰ নদীৰ মই ভিউটো নদীটো ভালকৈ দেখাব পাৰোঁ তো বলক আজি মোৰ এইটো ফাৰ্ষ্ট মটৰ ব্লগ হয় তো কেনেকুৱা হৈছে তো আপোনালোকে মোক প্লিজ কমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগিছে মটৰ ব্লগিংটো তো বৰ্তমান মই গৈ আছোঁ আৰু ৰাস্তাৰ অৱস্থা অলপমান বেয়া আছে এইটো ৰাস্তাত অলপমান সেই আছে কিন্তু এতিয়া এটা ধুনীয়া চাই ভিউ আহিব যোনটো মই আপোনালোকক দেখাম এতিয়া অলপমান আগত গৈ তো তেতিয়ালৈ ভিডিঅ'টো চাই দিয়ক ভিউটো কিন্তু বহুত ধুনীয়া পাব আপোনালোকে সঁচাই কৈছোঁ মানে নদীৰ হয় আৰু নদীটো বৰ্তমান এতিয়া শুকাইছে তো কেনেকুৱা দেখে বহুতে চাগে নাজানে আৰু বহুতে চাগে জানে তো নাজানাকেইটাই চাই পেলাই মজা পাব বলক এইখিনি ঠাই আপোনালোকে দেখি আছে এইখিনি ঠাই মোৰ মানে বহুতে ভাল লাগে কাৰণ চাওক মানে দুয়োপিনে গছকেইডালে ৰাস্তাটো মানে আৱৰি ধৰিছে মানে দুয়োপিনে গছ আৰু মাজেৰে ৰাস্তাটো চাওক বহুত আগৰ পৰা আহিছিলে মই মানে ভিডিঅ' কৰা নহ'ল আৰু তো চাওক এতিয়া মানে কি ধুনীয়া লাগে আৰু ৰাস্তাটো আৰু চাওক ব্ৰহ্মপুত্ৰ নদী অলপ আগত যে আপোনাৰ ভালকৈ ধুনীয়াকৈ মই দেখাই আছোঁ অলপমান ৰখি পেলাই এইটো ৰাস্তাটোত কিন্তু মানে ফুৰিব আহিবৰ কাৰণে বহুতে ধুনীয়া হয় ৰাস্তাটো চাওক আপোনালোকে তো বহুতে ধুনীয়া ৰাস্তা হয় আৰু বহুত মানুহে আহে ইয়াতে ফুৰিবৰ কাৰণে মানে ইয়াতে নাহা বেছিভাগ মানুহ নাহে চাগে মানে ওচৰৰ পাজৰৰ আৰু ইমান দূৰৰ পৰা নাহে কিন্তু আহে আৰু ভালেখিনি মানুহ এইটো ৰাস্তাত আৰু বহুতে গমেই পায় এইটো ৰাস্তাৰ কথা আপোনালোকে এইটো পুৰা ব্ৰহ্মপুত্ৰ নদী মানে এতিয়া আৰু পানী শুকাইছে আৰু গোটেই ব্ৰহ্মপুত্ৰ নদী আৰু এইটো ৰাস্তাটো যোনপিনেৰে মই আহিলোঁ মানে এইটো মানে বহুত ৰাস্তা আছে মিৰ্জাফালেৰে আহিব পাৰে আপোনাৰ ব্ৰিজনৰ পৰা ওপৰলি হৈ আহিব পাৰে মানে বিভিন্ন ধৰণৰ ৰাস্তা আছে আৰু চাওক দিছ ইজ বাহন য'ত মই আহিছোঁ চাওক এইটো মই পূৰা ছানগ্লাছ লগাই পেলাই আৰু এইটো বেকত পূৰা নদীটো গাড়ীখন আৰু বেগ চেগ পূৰা ৰেডি হৈছে আৰু বেগটো বহুত ভাৰী হৈছে কিন্তু সঁচা কথা কৈছোঁ মানে বহুত কাপোৰ লোৱা গৈছে আৰু যোনটো প্লেচ হয় ন প্লেচটো বহুতেই ধুনীয়া হয় যোনে যোনে অহা নাই ইয়াতে এবাৰ আহি যাব মানে বেছিভাগেতো আহিছে আৰু যোনে যোনে অহা নাই সিহঁতক কৈছোঁ এবাৰ আহি যাব ইয়াতে পলাশবাৰী নদীৰ ঘাটত মানে নদীৰ পাৰত আৰু প্লেচটো চাওক পূৰা মানে এইবোৰ গছ গছনি ইয়াতেতো বাৰু নদীটো শুকালে মানে ইয়াতে পিকনিক খাবৰ কাৰণে বেলেগ জেগাত যাব নালাগে আৰু এইখিনিতে যদি পিকনিক খোৱা যায় বহুত ধুনীয়া হ'ব আৰু বেগত আছে তো এতিয়া মানে বেছি দেৰি কৰি নাথাকোঁ আৰু মানে বেছি মই ৰ'দত থাকিব নোৱাৰে পূৰা তালু চালু গৰম উঠি যায় আৰু খুলিব ধৰে এইখিনি ঠাইৰ পৰা মানে ছানছেটৰ এটা বহুত ধুনীয়া ভিউ আহে সেই ভিউটো মানে মই আপোনালোকক এতিয়া দেখাই আছোঁ মোৰ লগত এটা ক্লিপ আছিলে সেই ক্লিপটো মই আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই লওক বহুত ধুনীয়া হয়
ফটো উঠি ল'লোঁ আৰু ইয়াৰ পৰা ওলাওঁ আৰু মানে বেছি থকাটো ভাল নহয় কাৰণ অকলে আছোঁ চাওক কোনো নাই অকলে আছোঁ আৰু ইয়াতে বেছি সময় থকাটো ভাল নহয় ওলাই যাওঁ এইটো মানে নতুনকৈ পুল এটা হৈছে এইটো ব্ৰহ্মপুত্ৰ নদীটো আৰু এইটো পুলটো মানে এইফালৰ পৰা পানীটো আহে আৰু মানে এইটো আগতে ব্ৰিজখন নাছিলে এইখন নতুনকৈ বনোৱা হৈছে তো এইটো মানে এইফালৰ পৰা কোনফালৰ পৰা মানে ক'ৰ পানী বাঢ়ি আছে এইটো মই ভালকৈ গম নাপাওঁ আৰু কিন্তু এইফালৰ পৰা মানে সেইটো বচাই ৰাখে আৰু চব তো ইয়াৰ পৰা মানে মই ডাইৰেক্টলি এতিয়া ওপৰলৈ ওলাম আৰু এতিয়া মই এইফালে সোমাই গ'লোঁ এতিয়া মই চিধা ওপৰলৈ পাম আৰু এইটো কলাবাৰী ৰাস্তাটো আছিলে মানে দুয়োটা ৰাস্তাই ভাল আপোনালোকে যদি আগচিয়া হয় মানে সেইটো ৰাস্তাৰে আহিব বিচাৰে সেইটো ৰাস্তাও বহুত ধুনীয়া হয় আৰু এইটো ৰাস্তাও বহুত ধুনীয়া হয় তো নিজা ইচ্ছা আৰু তেনেকুৱা ৰাস্তাৰে আপোনালোকে আহিব বিচাৰে এইটো ৰাস্তাও বহুতেই ধুনীয়া হয় তাৰ বোলে দেখি আছে মানে ভিডিঅ'টো মই মানে এনেকুৱা হৈছে যে ভিডিঅ'টো মানে কাটিবৰে ইচ্ছা নাই আৰু মই মানে যিমানখিনি আহিছোঁ গোটেইখিনি ৰাস্তাটো ইমানেই ধুনীয়া হয় মানে ভিডিঅ'টো কাটিবৰ একদমেই ইচ্ছা নাই মোৰ মানে যিমান আৰু প্লে হৈ থাকক আৰু সেনেকুৱা লাগে কিন্তু সেনেকুৱাটো নহ'ব ভিডিঅ'টো যাতে আপোনাৰ বৰিং নহয় সেনেকুৱা বনাব লাগিব মানে ইয়াত আহি পালোঁ পেলাই অলপমান কিবা কিবি খাই ল'লোঁ আৰু ভোক লাগি আছিলে তো এতিয়া আছোঁ মই বৰ্তমান ছাতৰ ওপৰত আৰু ইয়াতে একচুৱেলি নেটৱৰ্ক বহুতেই ভাল হয় মানে জিঅ' টাৱাৰ এটা ওচৰতে আছে দেখাই আছোঁ জিঅ' টাৱাৰটো আৰু ইয়াৰে পৰা মানে এটা পৰিৱেশটো বহুতেই ধুনীয়া হয় আপোনালোকে চাওক মানে এইখন দখলা পাহাৰ তাৰপিছত গোটেইখিনি মই ভালকৈ দেখাই আছোঁ বৰ্তমান ছাতৰ ওপৰত আৰু ইয়াৰে পৰিৱেশটো বহুতেই ধুনীয়া সেইখন দলং এইটো এটা নদী গৈ আছে মানে বহুত আগলৈ যায় আৰু এইটো মানে পূৰা সেইখন চাওক দখলা পাহাৰ হয় এইখন আৰু তাতে এটা মন্দিৰো আছে তো কালি চাগে মই যাম মৰ্ণিং তাতে তো গ'লে ভিডিঅ' বনাম নিশ্চয় আৰু এইটো এটা ৰাস্তা পূৰা গাঁৱলীয়া ৰাস্তা চাওক পূৰা গছ এতিয়া নদী আৰু এইটো জিঅ' টাৱাৰ এইটো কাৰণে ইয়াতে বহুত নেট ফাষ্ট হয় মানে ভাল লাগে আৰু কিবা এটা আপলোড কৰিলেও পনীকি আপলোড হৈ যায় আৰু এইফালেও গোটেই জংঘল আৰু এইপিনে ছানছেট হ'ব আৰু মানে বেছি সময় নাই আৰু ছানছেট হ'বৰ কাৰণে আৰু এইফালেও চাওক এনেকুৱা 7 hours later মই মানে ওপৰৰ পৰা আহি ভাত খাই অলপমান শুই গৈছিলোঁ শুই গৈ অলপ আগতে উঠিলোঁ তো এতিয়া মানে অলপমান কাম কৰি আছোঁ চাওক মানে এইবোৰ কিবা কিবি পেইণ্টিঙৰ কাম কৰি আছোঁ আৰু মানে বা স্কুল টিচাৰ হয় তো টিচাৰ হ'লে কিবা কিবি কাম আছিলে সেইখিনি কাম বৰ্তমান কৰি আছোঁ মই তো ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্ট কৰি জনাব আশা কৰোঁ সকলোৰে ভিডিঅ'টো ভাল লাগিল যদিও ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিঅ'টো এইখিনি আছিলে লগ পাম মানে ভিডিঅ'ত বাই বাই